গুড মৰ্ণিং। আজি মই এটা ভালপোৱা জলপান খুবেই ভাল পাওঁ, আপোনালোকৰ আগত দেখাম কেনেকৈ খাওঁ কি কৰোঁ, যিটো অসমীয়া সমাজত অতিকৈ প্ৰচলিত বস্তু, বিশেষকৈ খেতি পথাৰৰ দিনত। তো আহক কি খাওঁ মই আজি দেখাওঁ আপোনালোকক। এইটো জলপানটো হৈছে কোমল চাউল। তো আমি কোমল ধানৰ খেতি কৰি পেলাই সেই চাউলটো আমি উলিয়াওঁ। তো এইটো আজিকালি বজাৰত কিনিবলৈও পায় আৰু গাঁৱতো প্ৰায় ঘৰে ঘৰেই থাকে। তো এইটো আপোনাৰ নিমখ তেল দি খাই বেছি ভাল লাগে, গাখীৰ গুড় দৈ দি পেলাই এনেকৈ খায়, কিন্তু মই বেছি ভাল পাওঁ নিমখ তেল দি। সেইকাৰণে আজি আপোনালোকৰ আগত দেখাম মই কেনেকৈ নিমখ তেল দি জলপানটো খাইছোঁ। মই কোমল চাউলখিনি প্ৰথমতে উলিয়াই 2 ঘণ্টাৰ কাৰণে ঠাণ্ডা পানীত তিয়াই ৰাখিছিলোঁ। এতিয়া ঠাণ্ডা পানীৰ পৰা ইয়াত কাঢ়ি ৰাখিছোঁ। কাঢ়ি ইয়াতে মই তেল দিছোঁ, নিমখ দিছোঁ। এতিয়া ইয়াতে কি দিম দেখাওঁ আহক। তাত দিবৰ বাবে মই লৈছোঁ কেঁচা বিলাহী, পিঁয়াজ, আলু পোৰা, বুট আৰু মগু, জলকীয়া, গাজৰ, বিট, তিয়ঁহৰ চাটনি আৰু আদা। এতিয়া এই গোটেইখিনি মই তাতে মিক্স কৰিম, মিক্স কৰি খাম। খালি আলু পোৰাটো এক্সট্ৰাকৈ খাম। এয়া মই গোটেইখিনি তাত দি পেলাই মিক্স কৰি ল'লোঁ। তো এতিয়া মই এয়া পৰিৱেশন কৰিম। এই সোৱাদপূৰ্ণ জলপানটো অতি কম সময়তে খাবৰ বাবে তৈয়াৰ কৰিব পাৰি। আৰু আপোনালোকৰ মই 2 ঘণ্টাৰ বাবে তিয়াই থৈছিলোঁ। আপোনালোকৰ যদি সময়ৰ অভাৱ হয় তেতিয়াহ'লে এটা কামো কৰিব পাৰে, চাউলখিনি গোটেই চচত দি যেনেকৈ আমি ভাত উতলাওঁ তেনেকৈ আপোনাৰ উতলাই পেলাই আপোনালোকে যেতিয়া চুই চাব যে কোমল হৈছে তেতিয়া গেছটো অফ কৰি চাউলখিনি কাঢ়ি থৈ দিলেই হ'ল। তেনেকৈও কৰিব পাৰে। আৰু এইটো জলপান আপোনালোকে ৰাতিপুৱা খোৱাৰ লগতে অফিচৰ টিফিনতো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকে খাই চাওক, মোক কমেণ্ট কৰিব কেনেকুৱা পালে খাই। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।